আঁচনি ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো। নমস্কাৰ বন্ধুসকল, আজি প্ৰায় 10:30 বজাৰ পৰা 38 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ মুকলি কৰি দিয়া হ'ল আৰু বৰ্তমান প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে এই ধন তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিছে আৰু এই আঁচনিৰ ধন প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত লাভ কৰি থাকিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত ডাঙৰ এটা আপডেট দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰত্যেক মাহে যদি আপোনালোকে এই আঁচনিৰ ধন নিজৰ বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে সময়ে সময়ে নিজৰ বেংক একাউণ্টৰ KYC আপডেট কৰি থাকিব লাগিব। অৰ্থাৎ যিসকলৰ KYC পেণ্ডিং হৈ থাকে তেওঁলোকে টাইমে টাইমে বেংকত গৈ KYC আপডেট কৰি থাকিব লাগিব। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে আৰু এটা আপডেট দিছে যে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে যি আপোনালোকক অৰুণোদয় আঁচনিৰ ধন মুকলি কৰি দিয়াৰ কথা আছিল কিন্তু মুকলি কৰি দিয়া নহল। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ ধনৰাশি বৰ্তমান চৰকাৰৰ হাততে আছে আৰু আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ছেপ্টেম্বৰ মাহৰ ধনৰাশি আপোনালোকক ফেব্ৰুৱাৰী মাহত এটা উপহাৰ হিচাপে প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত দিয়া হ'ব। আৰু যিসকলে বৰ্তমানলৈকে এই আঁচনিৰ ধন লাভ কৰা নাই বা তেওঁলোকৰ মোবাইলত কোনো ধৰণৰ মেছেজ অহা নাই তেওঁলোকে অতি সোনকালে নিজৰ বেংকত গৈ এবাৰ চেক কৰি আহক, কাৰণ বিভিন্ন কাৰণত মোবাইলত মেছেজ নাহিবও পাৰে। তাৰ কাৰণে আপোনালোকে অতি সোনকালে নিজৰ বেংকত গৈ এবাৰ চেক কৰি আহক। আৰু ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কি কৈছে এবাৰ শুনি লওঁ আহকচোন। অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলো অক্টোবৰত। তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি? সেইটোতো মই নোৱাৰো, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লো ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ দিম। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব।